কি ক'ব এই আমি নথৌ উৎফুল্লিত যে জাগা জাগাত আমি গৈ আছোঁ আৰু বহুত জাগাৰ পৰা আমাক মাতি আছে আৰু সেই মৰ্মে আজিও মই চিৰাং 14 নং চিৰাংদুৱাৰ সমষ্টিৰ আমাৰ এইখন দেউশ্ৰী অঞ্চলত আহিছোঁ। আজি এইখন দেৱীতলা গাঁৱত আজি এটা প্ৰগ্ৰাম হৈ গ'ল আৰু ইয়াত আমাৰ ৰাইজে জনসাধাৰণে বিশেষকৈ আমাৰ চাওতাল জনগোষ্ঠীৰ পৰা আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা বিভিন্ন আমাৰ কমিউনিটি কাষ্ট কমিউনিটি ফালৰ পৰা তেখেতসকলে মানে আজি যোগদান কৰিলে। আমাৰ UPPL দলক তেখেতসকলে আঁকোৱালি ল'লে। তেখেতসকলৰ এটাই কথা যে UPPL দলে যি ধৰণে কাম কৰি আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ এতিয়া আমাৰ বড়োলেণ্ডত আমাৰ BTRত শান্তি আহিছে, এটা সমন্বয়ৰ পৰিৱেশ আহিছে, সেইটোক সন্মান জনাইছে। লগতে বিভিন্ন জাতি জনগোষ্ঠীক যি ধৰণে সন্মান জনোৱা হৈ আছে, সকলো জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰা হৈ আছে, সকলো জাতি জনগোষ্ঠীক যিটো মৰ্যাদা দি আছে এই দলটোৱে এই চৰকাৰটোৱে দি আছে, সেইকাৰণে তেখেতসকলে ভাল পাইছে। আৰু লগতে এতিয়া যিটো উন্নতিৰ কাম আৰম্ভ হৈছে আমাৰ বিশেষকৈ BTRত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, অসমত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু কেন্দ্ৰীয়ত আমাৰ যিটো প্ৰধানমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তৃতীয়বাৰৰ কাৰণে যি আকৌ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে তেখেতৰ নেতৃত্বত যি ধৰণে আমাৰ দেশখন আগবাঢ়ি আছে, সকলো কথা এতিয়া জল পট স্পষ্ট হৈ গৈছে। সাধাৰণ ৰাইজবিলাকেও গম পাইছে। ছ'চিয়েল মিডিয়াৰ যুগ হৈ সকলোৱে মোবাইলত চাই তেখেতসকলে ভাল পাইছে। আৰু আজি আমাৰ যিটো ইয়াত সমৰ্থিত প্ৰাৰ্থী NDAৰ সমৰ্থিত প্ৰাৰ্থী UPPL দলৰ ট্ৰেক্টৰ চিহ্নৰ যি প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তেখেতৰ সমৰ্থনত এতিয়া ৰাইজ স্বতঃস্ফূৰ্তভাৱে তেখেতসকলে ওলাই আহি আছে আৰু তেখেতসকলে অপেন সমৰ্থন জনাই আছে। সেইটো আমাৰ কাৰণে সুখবৰ। আৰু নিশ্চিতৰূপে ইয়াৰ পৰাতো আমাৰ কেণ্ডিডেট যিজন প্ৰাৰ্থী ট্ৰেক্টৰ চিহ্ন বা আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া NDAৰ প্ৰাৰ্থী UPPL দলৰ প্ৰাৰ্থী তেখেতটো জিকিব, এইটো নিশ্চিত। কিন্তু আমি বহুত ব্যৱধানত ইয়াৰ পৰা জিকিম, প্ৰায় 2.5 পৰা 3 লাখৰ ব্যৱধানত জিকিম, এইটো অলমষ্ট নিশ্চিত হৈ গৈছে। হাগ্ৰামা মহিলাৰীয়ে অভিযোগ কৰিছে যে প্ৰমোদ বড়ো ছাৰে কাম কৰিব নাজানো, খাবহে চিন্তা কৰে জানো, এনেকুৱা মন্তব্য ৰাখিছে। এতিয়া আপোনালোকে যিটো অডিট ৰিপৰ্ট যিটো আমি আমাৰ চৰকাৰ অহাৰ পিছত যিটো আমি অডিট কৰালোঁ, সেই অডিট ৰিপৰ্টত যে 3000 কোটি টকাৰ যে এটা ঋণ আমাৰ চৰকাৰৰ তাত থৈ গ'ল আৰু সেই 3000 কোটি পইচা নোহোৱাকৈ যে তেখেতসকলে মানে কণ্ট্ৰেক্টৰবিলাকক কাম কৰিবলৈ দিলে, কণ্ট্ৰেক্টৰবিলাক এতিয়া হাবাথুৰি খাব লগা হৈ আছে, তেখেতসকলে মানে পইচা পোৱা নাই। তো তেনেকুৱাকৈ মানে বহুত মানে অসুবিধাত পৰিছে, বিপাঙত পৰিছে। আৰু সেই 30,000 কোটি টকাত আমি ওলাইছোঁ যে প্ৰায় 15,000 কোটি টকা, প্ৰায় 50% টকাই মানে আত্মসাৎ কৰিবলৈ যত্ন কৰিছিল। সেই টকাখিনি মানে কোনো হিচাপ কিতাপ নাই, ক'ত ৰাস্তা বনিছে, ক'ত খৰচা কৰিছে, ক'ত ছাপ্লাই দিছে, এইবিলাক কোনো তথ্যই নাই। তো সেইবিলাক তেখেতসকলে ৰাইজৰ পইচা যে তেখেতসকলে আত্মসাৎ কৰিব বিচাৰিছিল, সেইটোৰ তথ্য প্ৰমাণ আছে। কেগৰ ৰিপৰ্ট মতে যিবিলাক অডিট কৰিবলৈ আহিছিল তেখেতসকলে পাইছে যে যিবিলাক মানে ট্ৰেক্টৰ দেখুওৱা হৈছে, সেই ট্ৰেক্টৰবিলাকৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাই ল'লে যে কোনটো ট্ৰেক্টৰ আপোনালোকে কিমান ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, যেতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া হ'ল, কোনোবা বাইকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাইছে, কোনোবা 4 হুইলাৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাইছে। তো ইমান দুৰ্নীতি কৰিছে নিজৰ সময়ত, সেইবিলাক কথা তেখেতসকলেতো লুকুৱাব নোৱাৰে। এতিয়া ঢাকিবলৈ নিজৰ যিটো দুৰ্নীতি সেইটো ঢাক দিবলৈ তেখেতসকলে এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াক UPPL দলক বৰ্তমানৰ চৰকাৰক দোষাৰোপ কৰিছে। কিন্তু আমাৰ চৰকাৰ ফালৰ পৰা আমি প্ৰত্যেক বছৰ অডিট কৰাই ৰাইজৰ সন্মুখত আমি একদম মানে প্ৰিণ্টেড বুকলেট আমি ৰাখি আছোঁ যে আমাৰ টকা কিমান আহিল, ক'ত খৰচা কৰিছোঁ, কেনেকুৱা খৰচা কৰিছোঁ, পূৰা পাই আমাৰ ওচৰত হিচাপ আছে। তো সেইকাৰণে আমি অপেন চেলেঞ্জ কৰিবলৈ এইটোৰ কাৰণে অপেন প্ৰত্যাহ্বান জনাইছোঁ, অপেন চেলেঞ্জ আমি ৰেডি আছোঁ। আপোনালোকে আহক, ফেচ টু ফেচ বহক, তেতিয়া জল পট স্পষ্ট হৈ যাব। আৰু ৰাইজক আজিকালি মানে ভুল পথে পৰিচালিত কৰিব দৰকাৰ নাই। ৰাইজে এতিয়া গম পাই গৈছে যে তেখেতসকলৰ সময়ত বহুত টকা অপব্যৱহাৰ হৈছে, ৰাইজৰ পইচা বহুত তেখেতসকলে মাৰি খাইছে, আত্মসাৎ কৰিছে। আৰু সেই কথাখিনি ৰাইজে গম পায় এতিয়া অপেনলি UPPL দলক সমৰ্থন জনাই আছে। কাৰণ UPPL দলে অকল শান্তি যে আনিছে তেনেকুৱা নহয়, প্ৰগতিৰ কাম বহুত আৰম্ভ হৈ গ'ল, বহুত ৰাস্তা বনি গ'ল, দলং বনি গ'ল, ইণ্ডিভিজুৱেল বেনিফিচিয়াৰীবিলাকে বেনিফিট পাই আছে, লাভালাভ পাই আছে। আৰু বহুতখিনি কাম কাজ এতিয়া VCDC ৱাইজত আমি লিষ্ট লৈছোঁ, সকলো VCDCত এতিয়া কাম আৰম্ভ হৈ যাব, কোনেও বঞ্চিত অনুভৱ নকৰিব। তো ধুনীয়া কাম কাজ হৈ আছে, ৰাইজে চাই আছে। আৰু সেইটো মানে তেখেতে যিটো অভিযোগ সেইটো কমপ্লিটলি মিথ্যাচাৰ, কমপ্লিটলি তেখেতসকলে নিজৰ মানে দোষাৰোপটোক, নিজৰ দোষটোক ঢাকিবলৈহে তেখেতসকলে তেনেকুৱা কথা কৈ আছে। জয়ন্ত বসুমতাৰী কিমানমান পাৰ্চেণ্টত জিকি যাব? নাই, জয়ন্ত বসুমতাৰীটো অলৰেডি জিকিছে, কিন্তু এতিয়া কথাটো হ'ল যে প্ৰায় 2.5 পৰা 3 লাখৰ ব্যৱধানত, ডিফাৰেঞ্চত, এটা মাৰ্জিনত তেখেতে জিকিব, সেইটো অলমষ্ট নিশ্চিত হৈ আছে। এতিয়া যিটো আমাক টাৰ্গেট দিয়া হৈছে সেই টাৰ্গেট মতে আমি আগবাঢ়ি আছোঁ। আৰু চাইছোঁ যে ৰাইজে যি ধৰণে আমাক সঁহাৰি জনাইছে,
যি ধৰণে জইনিং কৰি আছে, যি ধৰণে তেখেতসকলে ছাপোৰ্ট দি আছে, একদম নিশ্চিত ৰূপে 2.5 পৰা 3 লাখৰ ব্যৱধানত জিকিবই তেখেত। ধন্যবাদ।